কি খবৰ গুড মৰ্নিং সকলোকে এতিয়া বাজিছে 9টা এতিয়া মানে ব্ৰাছ কৰিছোঁ আৰু হেৰি এইফালে চাহৰ কাৰণে যা যোগাৰ কৰি থকা হৈছে আমি মানে ৰাতিপুৱা যদি ভালকৈ চাহটো খাই দিওঁ ন ভাল মানে ভাতটো খোৱা দেৰি হয় সদায় 11:30 12টামান তেনেকৈ বাজে তো এতিয়া আমি আজি চাহ খাবৰ কাৰণে প্ৰায় থাকেই চানা ন বুট তিয়াই থৈ দিওঁ ৰাতি মৰ্ণিং ভাজি পিনে খাওঁ তো এতিয়া বুট ভাজি আছোঁ এইফালে ব্ৰাছো কৰি আছোঁ মুখখন ধুই লওঁ আপোনালোকক দেখাই আছোঁ চাই থাকক এইফালে আমাৰ চানাটো ৰেডি হৈ গ'ল ধুনীয়াকৈ পিঁয়াজ চিয়াজ কাটি দিলোঁ আৰু এইফালে চাহটো ৰেডি হৈ গ'ল তো মৰ্ণিং চাহকাপ খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ আকৌ কি কৰি আছা এইফালে বিলাহী কুটি আছোঁ এইফালে আলু ফ্ৰাই কৰি এইফালে বিলাহী কাটিছে এইফালে হেৰি হৈ আছে মানে ফ্ৰাই পেক্স হৈ আছিলে গমেই নহয় পূৰা ডাঙৰকৈ দেখাইছে ভাত খাব বনাইছেনে ভাত খাবলৈ ভাত হ'ল নি ভাত এইফালে বনাই দিলে এইফালে আলু ফ্ৰাই তাৰপিছত বিলাহী বনাব ন বিলাহী আৰু ডিম বিলাহী ডিম ভাজা ইয়াত পাতি দিব ধুনীয়াকৈ বোলে কাটি আছে ধুনীয়াকৈ বোলে কাটি আছে ধুনীয়াকৈ এতিয়া মই ইয়াতে অলপ বহোঁ ভাত চাত হোৱা লাগে ফেনখন চলাই লওঁ তাৰপিছত এতিয়া মানে মোৰ অলপ কাম অলপ আছে মোবাইলত কামখিনি কৰি লওঁ তাৰপিছত ভাত চাত খাম ভাত চাত খাই কেনে আজি মানে ক'ৰবাত ওলাই যাওঁ নেকি চাওঁ ওলাই যোৱা হোৱা নাই তেনেকৈ ভিডিঅ' বনাব লাগিছিলে ভিডিঅ' মানে এইকেইদিন ভালকৈ বনাবই পৰা নাই ত' ধুনীয়াকৈ ভিডিঅ'টো চাওক আজি দিনটোও দেখাম যিহেতু ডেইলি ব্লগ মানে তেনেকৈ এদিন গেপ দি দিব লাগিব আৰু ডেইলি ব্লগ সেইটোৱে হ'ব আৰু সেইখিনিয়ে দেখাম যিহেতু ৰুমত কি কৰোঁ কি নকৰোঁ কেনেকৈ থাকোঁ কি কথা সেইখিনিয়ে দেখাম আৰু গোটেই মানে দিনটো কেনেকৈ যায় কি কথা ধুনীয়াকৈ ব্লগটো আৰু বাকীখিনি চাই থাকক আৰু এতিয়া গা চা ধুই ময়ো মানে হেৰি হৈ ল'লোঁ ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া ভাতটো খাম ভাতটো বাঢ়িব লৈছোঁ এইফালে কাঁহী উলিয়াই থৈ দিছোঁ আৰু আপোনালোকে চাই থাকক এইফালে আমি ভাত চাত বাঢ়ি ল'লোঁ আৰু এইফালে খায়ে দিলে আৰু কেনেকুৱা আছে আৰু এতিয়া ময়ো খাই লওঁ খাই লৈ আমি লগ পাই আছোঁ আপোনালোকক দেই আমি মানে ডিছটো আজি এতিয়া মৰ্ণিং ডিছটো হৈছে ডিম এণ্ড বিলাহী আৰু আলু ফ্ৰাই টেষ্টটো আমি মানে এজন ফুড ব্লগিং হৈ গৈছোঁ গাইজ ৱাইট হৈ আছে ন 1x হৈ আছে 1x গাইজ আমি এতিয়া খাই লওঁ ধুনীয়াকৈ খাবলৈ টেষ্ট হৈছে ধুনীয়াকৈ আমি গোটেই ভাত কেইসাঁজ খোৱা দেখাব পাৰোঁ দেখাম আৰু যিহেতু ডেইলি আপোনালোকে বিচাৰিছে ত' এতিয়া আপোনালোকে খাই লওঁ খাই পেলাই ধুনীয়াকৈ দেখাই আছোঁ আৰু কি কৰোঁ কি নকৰোঁ ধুনীয়াকৈ ব্লগটো চাই থাকক আৰু আমি এতিয়া ভাত পানী খাই আজৰি হৈ এতিয়া মানে অলপ ওলাই যাওঁ বুলি ভাবিছোঁ যদি ওলাই মানে এতিয়া যাওঁ আৰু ওলাই যাওঁতে যদি পাৰোঁ কিবা কিবি দেখাব পাৰোঁ তেনেহ'লে দেখাম যদি মানে কেমেৰা চেমেৰা অন কৰিব মন নাযায় তেনেহ'লে নেদেখাওঁ ডাইৰেক্ট আহি ৰুমত দেখাম কি কৰোঁ কি নকৰোঁ দেই তো আমি যে ওলাই আহিছিলোঁ এতিয়া মানে হোটেলতে কিবা এটা খাওঁ বুলি ভাবিছোঁ ন মানে মেইন মানে আমি আজি চিৰিয়াখানা চাব আহিছিলোঁ এইটো মানে বেলেগ এটা ভ্লগ কৰিছোঁ ন বেলেগ এটা ভ্লগ কৰিছোঁ তো ঘৰ ভ্লগটোৰ লগত মিক্স কৰি দিয়া নাই তো সেইটো কাৰণে এতিয়া চিৰিয়াখানাৰ পৰা ওলাই মেলি আমি এতিয়া কিবা এটা খাব সোমাইছোঁ খাই মেলি একেবাৰে ৰুমত লগ পাই আছোঁ বুলি তো গাইজ মানে কি হেৰি কাজিৰঙা বুলি ওলাই চিৰিয়াখানা চাই আহি মানে তাত পাহাৰ নিচিনাটো ওপৰলৈ মেলি বগাব লাগে তো ভাগৰ লাগিলে আহোঁতে তাৰপৰা আহি মেলি শুই দিলোঁ শুই মেলি আৰু ডাইৰেক্ট শুই উঠি ভাত চাত বনালোঁ দেখাবলৈ মন নগ'ল আৰু খুব ভাগৰ লাগিছে আৰু কিনো দেখাম ইমানেই ভাগৰ লাগিছে যে ভালকৈ কিবা এটা ৰান্ধি মেলি খাবলৈও মানে মন যোৱা নাই তো সেইটো কাৰণে চিম্পুলকৈ তেওঁ ক'লে কি হেৰি খাম বুলি আলু চাটনি খাওঁ ক'লে বিলাহীৰ লগত তাৰপাছত মই ভাবিলোঁ কি অমলেট এটা কৰি দিওঁ আৰু কেপচিকাম ফ্ৰাই কৰিছোঁ
তো আপোনালোকক ভাত খাওঁতে দেখাইছোঁ দেই, চাই থাকক। আৰু তেনে মোৰ যে মুখখনত মানে ইমানেই মানে কিবা কিবি হ'বলৈ ধৰিছে নহয়, কি যে ক'ম। এইটো দেখিছেনে, এইটো ইমান ডাঙৰকৈ গুটি এটা উঠিছে, ফুটাই নাই দিয়া, মুখত দাগ লাগি যায় যে ফুটাই দিলে, সেইটো কাৰণে ফুটাই নাই দিয়া। এনেকৈ বগা হৈ আছে, কেতিয়া ফুটিব। আৰু এইডোখৰ যে ক'লাকৈ যে চবেই ভাবিব কি কিবা কাজল চাজল লাগিছে নি, এইটো যে মোবাইল চাই থাকোঁতে ৰাতি মানে এনেকৈ বিচনাত এনেকৈ মোবাইলটো ওপৰলৈ থৈ পিনে চাইছোঁ, চাই এনেকৈ ঘপককৈ এনেকৈ পৰি গ'ল নহয় এইডোখৰতে, ক'লা হৈ গ'ল। ইমানো দুখ পোৱা নাছিলোঁ, ক'লা হৈ গ'ল কেলৈ জানো। তো আপোনালোকে নাভাবিব কিবা কিবি লাগি আছে বুলি ভাবিব যে, সেইটো কাৰণে কৈ দিছোঁ। তো চাই থাকক আৰু ভাতটো খাওঁ আমি এতিয়া। এইফালে বিলাহী আলু চাটনিটো, আৰু এইফালে অমলেট, আৰু এইফালে মোৰ কাৰণে কেপচিকাম এটা ফ্ৰাই কৰিছোঁ। মানে তেখেতে নাখায়, সেইটো কাৰণে মই এটাকে ফ্ৰাই কৰি লৈছোঁ মোৰ কাৰণে, আৰু এইটো আলু চাটনিটো এনেকৈ খাই দিওঁ আৰু এতিয়া আমি ভাত খাবলৈ বহি দিছোঁ। আৰু এইফালে লৈ লৈছোঁ এইটো কেপচিকাম আৰু অমলেট, পাপৰ, আলু পিটিকা, শুকান জলকীয়া দি দিছোঁ ইয়াত। এইফালে খায়ে আছে আৰু ভাল এইফালে খাই আছে, আৰু ময়ো খাই দিওঁ। আৰু মানে কি ইমানেই ভাগৰ লাগিছে ন, চিৰিয়াখানা যে চাই পিনে পাহাৰত বহুত ভাগৰ লাগি গৈছে। ইমান পাহাৰৰ নিচিনা এনেকৈ যাব লাগে যে, একদম খোজকাঢ়ি কাঢ়ি ভাগৰ লাগি গৈছে। আমি আকৌ জনা নাছিলোঁ যে তাৰ ভিতৰত যে গাড়ীও মানে চাবলৈ পায় বুলি। গাড়ীত উঠি গৈ মানে গৈ থাকোঁতেহে গম পাইছোঁ যে গাড়ী উঠি কাৰণে ভাল আছিলে, তেনেকৈ ভাবিছোঁ আৰু ভৰিছোঁ এনেকুৱা বিষ হৈ যায় মানে একো মানে বনাব মেলিবলৈ মন নগ'ল, থুলমূলকৈ বনাই মেলি তেনেকৈ খাই মেলি শুই থাকোঁ আৰু। তো ভিডিঅ'টো ইয়াতে এনেকৈ কৈ দিওঁ আৰু ভিডিঅ'টো ছুটি হ'ল চাগে, ভিডিঅ'টো ছুটি হ'লেও দীঘল হ'লেও কৰিবলৈ মন নগ'ল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট এটা ভিডিঅ' সৈতে লগ পাইছোঁ সকলোকে। বাই বাই। বাই বাই। के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार, मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिलाऊं, मुझे चाहिए ही चाहिए। तो लाइक मारो, और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।